हेलो फ्रेंड्स केने আছে আপোনালোক কেতিয়াবা আপুনি ভাবি চাইছেনে যে আমি যেটো কারেন্সি ব্যৱহাৰ কৰো মানে টকা বাংলাদেশত টাকা এই যি আছে এই টাকা বা টকা এটো যদি গোটে পৃথিৱীতে যদি একে হল হয় তেতিয়া কি হল হয় আৰু একেবাৰে কিয় নহয় একে কিয় হ'ব নোৱাৰে আমি $1 আমাৰ 70 रुपीस দিব লাগে 70 টকা দিব লাগে সো $1 70 টকা কিয় দিব লাগে $1 1 টকা দিলে কিয় নহয় এই কথাখিনি মই এইটো ভিডিওত আপোনালোকৰ লগত ডিসকাস কৰিম চাওক মানুহে এটা টেকনলজি তেতিয়াহে চলাব যেতিয়া মানুহৰ এটো সুবিধা আৰু উপযোগী হয় ঠিক তেনেকৈ বস্তু এটাৰ চাহিদা থাকে মানে মানুহে যিমান বস্তু এটা চলাব তেতিয়াই তাৰ চাহিদাটো বাঢ়ি যায় যিমানে মানুহে তো কমকে ইউজ কৰিব তেতিয়া তাৰ চাহিদা মানে ভ্যালুটো কমি যায় আপুনি যেটো মোবাইল কিনিছে বা আপোনাৰ হাতত যেটো ফোন আছে হেতু ফোনৰ এটা নিজা ভ্যালু থাকে আপুনি যেটো ফোন কিনিছে হেতুৰ এটা নিশ্চয় সেই ব্র্যান্ডৰ এটা নিজা লোগো আছে আৰু সেই লোগোটো কিয় দিয়া হয় জানেনে কাৰণ সেই লোগোটোৱে সেই কোম্পানীটোক ৰিপ্ৰেজেন্ট কৰে সো আপুনি যেটো টকা বুলি কয় বা বাংলাদেশত যেটো টাকা বা আমেৰিকাত যেটো ডলাৰ তাৰ এটা স্পেসিফিক এটা সিম্বল আছে আপুনি হয়তো জানে সো সেই সিম্বলটোই সেইখন দেশৰ কারেন্সিটোক ৰিপ্ৰেজেন্ট কৰে সো তাৰ এটা নিজা ভ্যালু আছে এতিয়া মই কও যে তাৰ ভ্যালুটোনো কেনেকৈ আহিল আমি সকলোৱে জানো যে এটা টেকনলজি বা এটা বস্তু কোনোবাই নহয় কোনোবা মানুহে বনাইছে বা কোম্পানীয়ে বনাইছে সো সেই কোম্পানীয়ে সেই ভ্যালু সেই বস্তুটোৰ ওপৰত এটা ভ্যালু ৰাখে আৰু সেই ভ্যালুটো তেওঁলোকে বেলেগ কান্ট্ৰিত যদি বিক্ৰী কৰিব লগা হয় তাৰ সো এখন দেশৰ কারেন্সি ভ্যালুটো সেই দেশখনৰ এক্সপোর্ট কিমান হৈছে ইম্পোর্ট কিমান হৈছে সেই কান্ট্ৰিখনে টেকনলজিত কিমান এডভান্স বা সেই কান্ট্ৰিখনৰ ইকোনমিত কিমান ষ্ট্ৰং তাৰ ওপৰত বহুখিনি ডিপেন্ড কৰে আৰু সেই মতে সেই কান্ট্ৰিখনৰ কারেন্সি ভ্যালুটো আহি যায় এতিয়া মই কম যে যদি $1 रुपीस এইবিলাক যদি একে হল হয় তেতিয়া কি হল হয় আমি সকলোৱে জানো যে আমি যি কান্ট্ৰি বিলাক আছে দেশবিলাকৰ মাজত বেচা কিনা হয় বস্তু আমদানি ৰপ্তানি হয় এটা বস্তু আমাৰ যেটো নাই হেতু বেলেগৰ পৰা আনো আৰু আমাৰ থকাটো বেলেগত বিক্ৰী কৰো সো তেনেকৈ আমাৰ বিজনেস চলে যদি কারেন্সি ৰেটটো একে হল হয় মানে $1 ইকুয়াল টু 1 रुपीस হল হয় তেতিয়া হলে কত আমি ট্যাক্স দিব লগা নহল হয় আমাৰ কান্ট্ৰি বিলাকৰ মাজত যে আমদানি ৰপ্তানি হয় তাৰে আমাৰ দাম বিলাক বহুতখিনি উঠি যায় ট্যাক্সৰ কাৰণে মানে যদি কোনোবাই বাহিৰৰ পৰা এটা বস্তু আমদানি কৰে 1 লাখ টকাত ইন্ডিয়া আহি পাওতে হেতু বস্তুৰ দাম হয় 2 লাখ টকা কাৰণ ট্যাক্সে ডাবল লাগি যায় সো হেতু বস্তু নহল হয় আধা হল হয় মানে 1 লাখৰ বস্তুটো আমি 1 লাখতে পালো হয় সো কিমানখানি সুবিধা হল হয় আপুনি কমেন্ট কৰি জনাব যে আপুনি কি ভাবে এটো হ'ব লাগে নে নালাগে সো আহি থকা নতুন ভিডিওত পুনৰ লগ পাম যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্রাইব কৰি ল'ব আহি থকা নতুন ভিডিওৰ বাবে